Hi friends, welcome to my YouTube channel. আজি আপোনালোকৰ ওচৰলৈ মই এটা নতুন ব্লগ লৈ আগবাঢ়ি আহিছোঁ আৰু এই ভিডিঅ'টো আপোনালোকক দেখুৱাম মই কাৰ ঘৰত আছোঁ আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে যাতে চাই থাকে। তো গাইজ আমি আহিছোঁ সৰু পেহীহঁতৰ ঘৰলৈ। তো বলক আমি চাওঁ সৰু পেহীহঁতৰ ঘৰটো, ফুলনি বাগিচাখন। বলক আপোনালোকে আহোঁতে এখন গেট দেখিব, এনেকুৱা এখন গেট আছে ব্লেক কালাৰ। তাৰপৰা এইপিনে শাকনি বাৰী আছে, শাকনি বাৰীলৈও আমি যাম। এতিয়া প্ৰথমতে আমি ছাইড কৰি লওঁ বস্তুখিনি, তেতিয়াহ'লে ভিউটো আপোনালোকক ধুনীয়া লাগিব। আৰু এইটো কোন দেখিছে, ইয়াৰ ওচৰলৈ গৈছোঁ মই। হাই বুলি কৈ দে, হাই হাই কৈ দে, হাই হাই গাইজ দেখিছে, হাই গাইজ কৈ দে, হাই গাইড, হাই গাইড। ই টুল চলাই আছে, এইটো আমাৰ অকণি পেহী ভাগৰ ল'ৰাটো, সৰুটো। টুলবোৰ ছাইড কৰি ল'ম বলক, তুলিয়াত থওঁ আৰু চকীখন এই চাইডে থ'ব লাগিব। এইটো গাইজ দেখিছোঁ, টুল চলাই আছে। মই যদি তালৈ কেমেৰাটো দিওঁ সি ৰৈ দিয়ে। আপোনালোকক গোটেই ঘৰটো ভিউ দেখুৱাম বুলি ভাবিছোঁ। এইটো চাওক, এইপিনে তাহাঁতৰ সাঁচি বুলি সাঁচি গছ এনেকুৱা আছে। মানে মই প্ৰথমতে ফুলনি বাগিচাখন দেখুৱাই লওঁ। ইমান ধুনীয়া ধুনীয়া ফুল হৈ আছে, এজোপা লতা ফুল। এইটো দেখিছে, এইবোৰ ফুল, এইটো চাইকেলৰ বাস্কেটত ৰোৱা। তাৰপৰা এজোপা বুটাম ফুল আমাৰ ঘৰতো আছে। এনেকুৱা এটা পুলি নিছোঁ, এনেকুৱা হৈছে। এইবোৰ যেন আপোনাৰ আবেলি সময়ত গধূলি সময়ত ফুলে। আপোনাৰ গাইছে, এইটো ফুলৰ মই ডাল নিছোঁ ঘৰলৈ, আৰু এইটো ফুলৰো ডাল নিছোঁ। বুটাম ফুল আৰু হেৰি ফুল আমাৰ ঘৰত আছে বাৰু। বলক আমি এইপিনে ধুনীয়া ধুনীয়া ফুল ফুলি আছে চাই আহোঁগৈ। এটা ষ্টেপতো ধেৰ ফুল দিয়া আছে, চব চাম আমি এটা এটাকৈ কৈ। এজোপা আমাৰ ঘৰত থকা বিশেষকৈ টাবটো ভৰি পৰি আছে। এজোপা চাওক গাইজ, হোৱাইট কালাৰ হৈ আছে, ইমান ধুনীয়া লাগিছে, থোপাকৈ ফুলি আছে। এজোপা গাইজ, এজোপা এজোপা লেখীয়া, কিন্তু এজোপা আৰু ধুনীয়া লাগিছে গাইজ। আৰু এজোপা ওলমা টাবত দি থৈছে, পিংক কালাৰ। আৰু এইপিনে যিহত তিহত ৰুই থোৱা আছে বটল চটল। এজোপা নাৰ্চাৰীৰ পৰা লোৱা কোনোবাহঁতে এপাহ ফুলিছে গাইজ, দেখিছে কিমান ধুনীয়া লাগিছে। আৰু এইপিনেও নাৰ্চাৰীৰ পৰা লোৱা কলি পেলাইছে, ফুলিবলৈ লৈছে। এজোপা কুকুৰাজৰা নে কি আছিলে গাইজ, তেনেকুৱা কিবা এটা। এজোপা মই কি চিনি নাপাওঁ, আমাৰ ঘৰতো নাই। এইবোৰ এজোপা এল'ভেৰা, এজোপা ইন্দ্ৰমালতী, এজোপা গ্ৰাছৰ লিখীয়া কিবা এটা আমাৰ ঘৰত আছিলে। এজোপা আমাৰ ঘৰতো আছে। আমাৰ জোপা ডাঙৰ হৈছে ইয়াতকৈ। তো গাইজ বলক, ফ্ৰেণ্ডছ বলক, তেতিয়াহ'লে আমি বাৰীখন চাই আহোঁগৈ। এইপিনেদি আপোনালোকক মই আকৌ বগা ফুল কেইজোপা দেখুৱাই দিওঁ, হোৱাইট ফ্লাৱাৰ কেইজোপা ইমান ধুনীয়া লাগিছে। চাওক, মই ফটো কপি মাৰি থওঁ, বগা আহিছে মাৰিলোঁ। তো গাইজ এইপিনে এখন ৰেংক দি থোৱা আছে, ছাগলী সোমাব নোৱাৰাকৈ, কিন্তু মানুহ সোমাব পৰাকৈ দি থৈছে। গাইজ কি দিমাগ চাওক, এনেকৈ আমি পাৰ হৈ আহিব লাগিব গাইজ। এইপিনে এজোপা ফুল আছে, এইপিনে ফুল নহয় পাত ফুল। আৰু এইপিনে আছে আপোনাৰ নাৰ্জী ফুল। এইপিনে টেঙা মৰা গছ, গুটি এইবোৰ ঢেৰ হৈছে চাওক। এইপিনে আছে ধনিয়া। আৰু এইটো আদা। এই ছাইডটো মৰহি গৈছে, কিন্তু এই ছাইডটো উঠি আছে তথাপিতো। আৰু এইবোৰ লাই পালেং, এইবোৰ কচু, বন শাক। এজোপা গাইজ মই কি শাক গম নাপাওঁ,
কি তাৰপৰাই এজোপাও কি মই গম নাপাওঁ, লাই নে পালেঙে নে কি ফুল চক। আমাৰ বাৰীটো আমাৰ এনেকুৱা ফুল আছে। গাইজ বলক, পোৱালি আহিছে, পোৱালি গুৰিলৈ যাওঁ আমি। এইপিনে বিহ জলকীয়া, বিহ 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 দেখিছে। অমিতা পুলি আছে, অমিতা অমিতা অমিতা। সেইদিনাখনে আমি জুই ধৰি গাইজ খেলিছিলোঁ, চব জুইচলা চুইচলা চব মুখত খাই আছে। এজোপা টেঙা গছ, সেইপিনে তামোল গছ, সাঁচি পুলি। অকণি বাহঁতৰ ঘৰত সাঁচি পুলিয়ে ধেৰ আছে বুলি চাওক। এইবোৰ এজোপা টেঙা গছ, সাঁচি পুলি, তামোল গছ। কিন্তু পোৱালি আকৌ দৌৰি উনি গৈছে। কোনফালে যাওঁ? তো গাইজ বলক আমি ভিতৰখনো চাই আহোঁগৈ। পিনে বাৰীখন আপোনালোকে দেখিলে। পিনে আমি আকৌ আহিলোঁ তেনেকৈ। বলক এইপিনে গৈছে এবাৰ, সেইপিনেতো গ'লোঁ বুলিব, এইপিনে নেদেখুৱালে। এইবোৰ সাঁচি বুলি চাওক। আপোনালোকক যেন কৈছোঁ সাঁচি বুলি বেছি আছে চাওক গাইজ, কিমান সাঁচি দেখিছে। সাঁচি গছ, পোৱালিহঁতে খেলা পুতলা পেলাই থৈছে এনেকৈ। সাঁচি পুলি সাঁচি পুলি সাঁচি পুলি, এইবোৰ ইটা। এইপিনে আৰু নাযাওঁগৈ বলক, আমি ভিতৰৰ পৰা গ'লেও দেখিম। বলক আমি ভিতৰলৈ যাওঁ। গাইজ মই আকৌ ওপৰলৈও গৈ দেখুৱাম। এখন অকণি বাহঁতৰ গাড়ী, বেলেনো, এইখন স্কুটি, এইখন নামটো কি আছিলে, ডুৱেট হিৰ' ডুৱেট। আৰু আমাৰ দাদাৰ ভাগৰো এখন চাইকেল আছিলে। বৰ্তমান তেওঁ চাইকেলখন দুৰ্ভাগ্যিত অৱস্থাত দোকানত পৰি আছে। কাইলৈ আমি খবৰ পাইছোঁ যেন ভাল হৈ আহিব। আমি বহুত দুখী হৈছোঁ। সেইপিনে ৰুম, আমাৰ ভাইটিহঁত ইয়াতে শুৱে মেলে। সেইটো টেলিভিজন। মোৰ ঘড়ীটো ক'ত পৰি আছে চব এনেকৈ লুটি খাই বগৰী খাই। এইখন ক'ত পৰি আছে এইবোৰ গাইজ দেখিছে, পুতলা। মানে আমাৰ বাবা, মানে এটা ৰুম। পিনে লাফিং বুদ্ধ আছে, এয়া চাওক। লাফিং বুদ্ধই লাভ কৰি আছে, হাঁহি আছে, হাত দুখন ভাগি আছে। এইপিনে ভগৱান, ইয়াতে জ্বলাই চাকি। মানে ডাইনিং টেবুল, ফিল্টাৰ, চাউণ্ড। ইয়াত অলপ দেৰি আগতে মিউজিক বজাই আছিলে, কিন্তু এতিয়া অফ হৈ গ'ল। পিনে বাথৰুম, ৱাশ্বিং মেচিন আছে, ইনভাৰ্টাৰ। বলক পাছফালে যাওঁ আমি। এইটো কিটচেন, বৌয়ে বনাই আছে ভাত, দালি। এয়া মায়ে কাঁহী বাতি হেৰি কৰি আছে। ইয়াতে কাৰণে আছে বোলে। তো বলক গাইজ আমি বাহিৰলৈ যাওঁ। এইপিনে আহিছিলে এবাৰ। তো গাইজ বলক আমি ওপৰলৈ যাওঁ। বলক জুহালগুৰিটো এবাৰ আহিছোঁ যেতিয়া চাই যাওঁ। জুহালগুৰি লক চক এইটো। বলা আকৌ তলা মাৰি থৈ যাব লাগিব। পোৱালিটো চুঁচৰিবলৈ বয়স হৈছেহে নি? বলক গাইজ আমি ওপৰলৈ যাওঁ। ওপৰলৈ গৈ পিনি দেখুৱাম কি আছে, ওপৰৰ পৰা কেনেকুৱা ভিউ দেখায় আৰু ওপৰত কিনো আছে। ষ্টেপৰ ফুলখিনি আপোনালোকক মই দেখুৱাইছিলোঁৱে। বলক পিনে পিনে আজি আমি ফেচ মাস্ক এখন বনাইছিলোঁ, কিন্তু ইমানতে বনোৱা সমাপ্ত হৈছে। আজি সি কিবা এটা সাধু দি আছে ইউটিউবত, আৰু চেনেল এটা আছে মৃন্ময় ভ্লগছ বুলি। যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কৰি দিব। তাত থকা ঘণ্টিটো বজাই তাৰ মনটো ভাল কৰি দিব।
পিনে ফুল আছে ওপৰত বলক প্ৰথমতে গাইজ বস্তুবোৰ চাই লওঁ কি আছেনো কি নাই তাৰপৰা মই আপোনালোকক দেখুৱাম পিনে শিলগুটি পিনে কাপোৰ মেলা ব্যৱস্থা সেইপিনে যেতি পৰি আছে এই পোৱালি ড্ৰয়িং বুকখন নতুন ড্ৰয়িং বুকখন আনি পিনি ইয়াত পেলাই থৈছে আজি ফেচ মাস্কখন সি সেইটো পৰাই বনাইছিলে কাগজখনৰ পৰাই আৰু এইপিনে ঢেৰ বস্তু আছে কিবা কিবি খৰি আৰু আপোনাৰ এইটো ড্ৰাম তাৰপৰা এইবোৰ খৰি PVC পাইপ লোহাৰ ঢেৰ বস্তু আছে কৈ গাইজ মই শেষ কৰিব নোৱাৰিম এইডোখৰ পৰা আমি বলক যাওঁ সোনকালে মাথাটো গৰম নোহোৱাৰ আগতে চাওক চাওক কি মজা লাগিছে গাইজ চাওক এইপিনে ৰাস্তা আছে গাড়ী চাড়ী অহা যোৱা কৰা কি মজা বে পৰিৱেশটো গছ আছে বন আছে আৰু মই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু যদি চাই ভাল পালে তেতিয়া লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাতে থকা বেল আইকনটো টিপি পিনি অলপ প্ৰেছ কৰি দিব তো বাই বাই গাইজ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক মই লগ পাম